ইয়াত পুৰা এনজয় চলি আছে দেখিছেনে ফুল এনজয় তো এইটো পাছিঘাট তো ইয়াত পাছিঘাট সোমাইছোহি তো এতিয়া মই এখন লৈ আহিছোঁ তো আগৰ ভিডিঅ'টো এণ্ড কৰিলোৱে তো এতিয়া এইটো অলপ ডিউকখন চলাওঁ মানে মোৰখন পিঠি জানে অলপ মানে ঘৰৰ পৰা চলাই আহিলোঁ 200 কিলোমিটাৰ অলপ পিঠিটো বিষাইছে তো এতিয়া 250খন অলপ চলাওঁ তো ইয়াক ইনষ্টাত ফ'ল' কৰি দিব T250 চল তাৰপিছত এতিয়া ভিডিঅ'টো চাই থাকিব আৰু এতিয়া পামেগৈ আৰু তো তাত পাই মেলি ভালকৈ দেখাই আছোঁ पास तो यहाँ पे मिलेगा क्या हमें चाहिए ना वो पीपल का बड़ा वाला ओ वहाँ पे हाँ ठीक है ए आगत एफाले बोला हे पिने हे आगत तो ये आगत पास बनाब লাগিব এতিয়া নহ'লেতো নহ'ব তো ক'ৰ পিপল গছজোপা ওচৰত আছে বুলি কৈছে ক'ত বে তো এই দোকানটো আছিলে ইয়াতে পাছ বনাই ল'লোঁ তো সব লগৰখিনি লাগিছে তো ইয়াকো লগ পালোঁ তাৰপিছত এবাৰ ধুনীয়াকৈ গৈ থাকোঁ মই ডিউকখন চলাওঁ এতিয়া কাৰণ অলপ কৈছিলে কঁকালটো বিষালে ইয়াতে পাছ চাছ বনাই ল'লোঁ এতিয়া ধুনীয়াকৈ গৈ থাকোঁ আৰু ইয়াৰ পৰা আৰু 40 কিলোমিটাৰমান হ'ব তো 40 কিলোমিটাৰ গৈ থাকোঁ তো এটা কাম কৰোঁ একেবাৰে পাছিঘাট সোমোৱা সেইডোখৰত লগ পাই আছোঁ তো এইটো পাছিঘাট তো ইয়াত পাছিঘাট সোমাইছোহি तो यहाँ पर पासीघाट स्टार्ट और तो फाइनली पासीघाट पालोहि तो अभी जो डेस्टिनेशन जाम हेतु अलग यहाँ पर दूर आछे बारू अलग लोक देखाई थाकिम कि चालिया ভিউ आइसे बे यार जगहखिनि बहुत धुनिया रास्ता माने टाउनतो इमान ভাল ভাল रास्ता और इमान भीड़ भाड़ ना चालिया बिंदास गई থাকিব লাগে देखिसे इमान भीड़ ना अलग चलप गाड़ी साड़ी आछे और रास्ता तो पूरा टिपटप तो এখন কিবা পাছিঘাটৰ টাউন হ'ব টাউনে হয় কিবা পাছিঘাটৰ জেগাডোখৰ নাম কি নাজানো পাছিঘাটৰ কি পৰে এডোখৰ নাজানো বাট পাছিঘাটৰ টাউন এখন ডাঙৰে আছে বাৰু পাছিঘাটখন ইমান সৰু নহয় ইনষ্টাগ্ৰাম এইটো নেকি তো ইয়াৰ পৰা আৰু অলপ আছে তো চাওক না ভিউটো চাওক কি ধুনীয়া ভিউ আহিছে তো এতিয়া গৈ পিনে ডাইৰেক্ট हो मेन ए मजा লাগিছে বে জেগাডোখৰ তো চাওক না কি ধুনীয়া বে পাহাৰখন পুৰা মজাকে ওলাই আছে বে এনেকুৱা জেগাত যদি ঘৰ হোৱাহেঁতেন কমটি মজা লাগিলেহেঁতেন বাট এটা কথা হয় আমি এনেকুৱা জেগা নাথাকোঁ কাৰণে আমাৰ কাৰণে মজা যোনবোৰ ইয়াত থাকে তো সিহঁতৰ কাৰণেতো মজা নহয় সদায় দেখি দেখি সিহঁতৰ আমনি লাগে চাগে হ'লেও আৰু কি ধুনীয়া লাগিছে আকাশখনে চাবনে পাহাৰটোৱে চাবনে ডাৱৰখিনিয়ে চাব এইপিনে পুৰা ক্লাউডি ক্লাউডি হৈ আছে ব্লেক ব্লেক অলপ এইপিনে চাব পুৰা ব্লেক হৈ আছে কি সেক্সি বে মজা ভিউ আহিছে মজা ভিউ
লুক এট দ্য ভিউ তো ইয়াতে আহিম বুলি ভাবিছিলোঁ কি ধুনীয়া চাওক না চাওক কি ধুনীয়া ভিউ ৰে পাছিঘাট ফাইনেলি পাছিঘাট পাই গ'লোঁ তো চাওক এইবোৰ কি ধুনীয়া বে দলংখন কিমান ডাঙৰ দলং চাওক না এইফালে পূৰা পাহাৰটো ওলাই আছে পূৰা চালিয়া লাগিছে একদম তো এতিয়া তলৰ পিনে যাম চাই থাকক ভিডিঅ'টো তো এইখন নদী দেখিছে তালৈ যাম এতিয়া তো মোৰ কেমেৰাটো 19% চাৰ্জ আছে তো গৈ পিনে অলপ চাৰ্জ দিব লাগিব পাৱাৰ বেংকৰ পৰা पावर बैंक से चार्ज देना पड़ेगा रे बाबा तो कॉर्नरिंग देखिए कि मजा मजा कॉर्नरिंग और अलग बहुत गए नामिब पारि एफाले गए नामी दिम ইয়াত পুৰা এনজয় চলি আছে দেখিছেনে ফুল এনজয় মজা লাগিছে গৈছিলোঁ এইডোখৰ দেখিছে কিমান আপ তো দেখিলে ঝৰ্ণাটো কিমান অলপ ধুই ল'লোঁ অলপ ফ্ৰেছ হৈ ল'লোঁ তো এতিয়া ভাল হ'ব লাগিব পাটনাৰখিনি চব ইয়াতে আছে তো ইয়াৰ পৰা ওলাই দিওঁ আৰু চবেই গা ধুলোঁ মনটো অলপ ফ্ৰেছ হৈ গ'ল এতিয়া ফ্ৰেছ হোৱাৰ পিছত যাওঁ ক'ৰবাত ভাতটো খাওঁ পিছতে অলপ শান্তি পাম ৰ'দ দি আছে নে কেনেকুৱা ৰ'দ দি আছে দলং কমপ্লিট যোনফালৰ পৰা গৈছিলোঁ সেইফালে আহি পালোহি এতিয়া ৰখি পিনে বাইকখন দেখাই দিছোঁ কি বাইক আহিছোঁ আমি তো এইখন দেখিছে এখন মোৰ আহিছে মোৰ V3খন তো মোৰ অইল চিল ফাটিলে মানে দুদিন আগতে ফাটিছিলে মই ভাবিলোঁ আহিম তো এতিয়া লিক কৰিছে ঠিক কৰাই ল'ব লাগিব তো এখন ডমিনাৰ 250 তো এইটো আমাৰ ডিব্ৰুগড়ৰ হয় আমি ৰেণ্ডমলি লগ পাই গ'লোঁ মোৰ ব্লগ চাই বোলে তো এখন RS আহিছে আৰু এখন 250খন চোৱা দেখিলে তো দেখিছে এইখন পাছিঘাট মানে এখন ইমান ধুনীয়া নদী তো ভিউটো চাওক কিমান ধুনীয়া পানী সুত কিমান মাথাটো ঘূৰাই গৈছিল তো এইফালে সেই চাওক পাছিঘাট লিখা আছে
তো সেয়াই আৰু পাছিঘাট ভিডিঅ'টো এনেও এণ্ড কৰিম আৰু অকণমান দেৰি পিছত তো চাই থাকক আৰু এইটোৱে হৈছে চাওক কিমান ধুনীয়া পাছিঘাট এইফালেদি আহিছোঁ এতিয়া আকৌ এইফালেদি যাম আমাৰ এই ভাই এটা চেনেল আছে তো মই লিংক ডেছক্ৰিপশ্যনত দি দিম ছাবস্ক্ৰাইব কৰি দিবা মই লিংকটো দি দিবা তোমাৰ লিংকটো নেকি লিংক স্ত্ৰীলিং এ পুৰলিং তো এইখিনি বাইকখিনি লাইন আপ তো আজি ফ্ৰেমত বহুত মানে 3খন বাইক মোৰখনো দেখিলে ডিউকো দেখিলে আৰু এতিয়া ডমিনাৰ চলাই আছোঁ 250 তো এইটো অৰুণাচল পুলিচ ছেকেণ্ড পাছিঘাট পৰা ওলাই গৈছোঁ মানে খালি এতিয়ালৈকে খাবলৈ ভাল এখন ধাবা চাবা একো পোৱাই নাই বেয়া ভোক লাগি আছে তো ক'ৰবাত পালেই সোমাম মুঠতে একোৱে পোৱা নাই আকৌ লেতেৰা ভোক লাগি আছে ৰাতিপুৱা সেই যি পৰঠা খাইছিলোঁ তাতো পৰঠা মানে চব্জিখিনি একদম বেয়া ভকতীয়া তো মানে খোৱা নহ'লে আগদিনাৰ আছিলে নেকি কিবা টেঙা গোন্ধ পালোঁ তো এখন পালোঁ ইয়াতে খাওঁ কিবা বেয়া ভোক লাগি গৈছে তো খাই মেলি লগ পাই আছোঁ বোলো আপোনালোকক তো গাইজ ভোক লাগিছিলে এখনতে খাই ল'লোঁ খালি এখনৰ এটাই প্ৰব্লেম হ'ল গাহৰি দিলে খালি ৰঙা মাংস দি দিলে অকল চৰ্বি দিয়ে কি কয় চৰ্বি ৰঙা মাংস দিলে চৰ্বি নিদিলে তো ইয়াৰ পৰা ওলাই দিওঁ আৰু এতিয়া তো বেটেৰীও বেছি নাই উঠা 18% আছে যিমানলৈকে বনাম তাৰপৰা ভিডিঅ'টো এণ্ড কৰিম আৰু যদি পাৰোঁ চাৰ্জ দি পিনে আৰু কিবা দেখাব পাৰিলে দেখাম বাৰু চাৰ্জটো দি মেলি তো এতিয়া বৰ্তমান 17% হ'লগৈ চাওঁ এতিয়া কিমান দূৰ বনাব পাৰোঁ কি হ'ল এইটো হা তো ডমি চলায়ো ভাল লাগে বহুত কম হা তো ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিছোঁ এইটো ভিডিঅ' হোপ ভিডিঅ'টো চাই ভাল পালে যদি চাই ভাল পালে দেন লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চ' আজি পাছিঘাট ছিৰিজটো ইয়াতে খতম হ'ল তো হোপ আপোনালোকে এনজয় কৰিলে যদি এনজয় কৰিলে আকৌ বা কৈছোঁ তো আপোনালোকে জানে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চ' টিল দেন বাই বাই গাইজ বাই বাই